Hello বন্ধুসকল, গুড ইভিনিং। তো আজি হেপী মাঘ বিহু, হেপী ভোগালী বিহু। তো সকলোকে ভোগালী বিহু শুভেচ্ছা যাচিলোঁ। আৰু কি ক'ম, মানে আজি বহুত এক্সাইটেড, মানে মাঘ বিহুৰ কৰোণাৰ মাজতো আমি মাঘ বিহুৰ উদযাপন কৰিছোঁ, মানে মাঘ বিহু খাম বুলি, মানে ভোগালী বিহু খাম বুলি মানে পূৰা আয়োজন কৰিছোঁ, পূৰা বাঁহ চাহ আনিছোঁ পাহাৰৰ পৰা। আৰু এইটো চাওক আমাৰ ভেলাঘৰ পুৰা আজি নাচিম, গাম, খাম, পুৰা এনজয় কৰিম, মানে পুৰা ভাবিছোঁ কি ক'ম, মানে পুৰা ভাল লাগিছে, এনজয় কৰিম। আৰু বেক কেমেৰা দেখুৱাইছোঁ আপোনালোকক, পুৰা দৃশ্যবিলাক দেখুৱাম, মানে কি কি কৰিছোঁ, কি কি কৰা নাই। তো লেটছ গো, সম্পূৰ্ণ চাব ভিডিঅ'টো। এইবিলাক চব টিম বেকগ্ৰাউণ্ডত মানে গান বজি আছে, তো আমি তাৰ তালে তালে মানে নাচি আছোঁ, গান গাই আছোঁ। মাঘ বিহু, ভোগালী বিহু, পুৰা এনজয় ইয়ৰ লাইফ, এনজয় ইয়ৰ চেল্ফ। কৰোণা 10টা বজাৰ পিছত কৰোণা লাগিবতো, সেইকাৰণে আমি এনজয় কৰিছোঁ 10টা বজাৰ আগত। এইজন নতুন অতিথি কিন্তু এফালে চোৱা, তুমি কিয় এইফালে চোৱা, কোৱা কিবা এটা। ভাত খাবলৈ আহিছিলোঁ, ভাত খাব আহিছে নতুন অতিথি, কিন্তু বিনবিনা বেয়া পাতে মানে ভাল লাগিছে যে বহুত চুমা এটা খাব মন হৈছে, কিন্তু চুমা নাখাওঁ। বেক কেমেৰা দেখুৱাই আছোঁ। দে কি বনাইছা কোৱা এতিয়া? হাঁহৰ মাংস আৰু মাছ বনাইছোঁ, চিতল মাছ, আৰু চব্জি বনাইছোঁ, চালাড বনাইছোঁ, আৰু পাপৰ ফ্ৰাই কৰিছোঁ, গাহৰি শিকত দি বনাইছোঁ, মাংস শিকত দিছোঁ। আজি মানে পুৰা খানাৰ জবৰদস্ত, একদম জবৰদস্ত, পুৰা আজি পুৰা এনজয় কৰিম। এয়া এতিয়া কি মাংস? এয়া পুৰা মাংস উতলি আছে, লোকেল হাঁহ। ইফালে এইটো কেৰাহীত আছে গাহৰি, এইবিলাক পুৰা ৰেডি হৈ আছে। এয়া চাওক, এয়া পুৰা জুইও পুৰা দি দিছে, ফাটাফাটি জুই, পুৰা মাংস উতলি আছে। আৰু কিমান টাইম লাগিব কৈ দিয়ক পেহী? 10 মিনিট। আৰু 10 মিনিটৰ পিছত মানে পুৰা চবেই খাবলৈ ৰেডি হৈ আছে, এতিয়া খাম। মাংসটো বনাওঁতে অলপ দেৰি লাগে বিশেষকে। গাহৰি চাহৰি হৈ গ'ল আমাৰ। আৰু পিছে এতিয়া ভোগালী বিহু কেনেকুৱা লাগিছে আপোনাৰ? বঢ়িয়া লাগিছে। এতিয়া আমি চুঙা পিঠা পুৰি আছো, খাবলৈ লাগিব। পিছে মামাই কিবা এটা কথা কৈছিলে যে 10টা 11টা বজাৰ পিছত যে আৰু যে কাৰফিউ কিবা লাগিছে। হেমন্ত শৰ্মাৰ কথা। মাৰো গুলি, হেমন্ত বিশ্ব শৰ্মা মাৰ গুলি। কিন্তু আমাৰ প্ৰথমে অসমীয়া জাতি হিচাপে ভোগালী বিহু আমি উদযাপন কৰি খাম। এইটো কৰোণাৰ পিছত, আগে মাঘৰ বিহুটো উদযাপন কৰি পিছত আহিব কৰোণা বিহু। এয়া পানী সোমাই দিয়া নাইতো, এয়া হৈ গৈছে মাংস পুৰা, এইবিলাক ৰেডি হৈ আছে, খাব বাকী। সৰু কি ক'বা এতিয়া কোৱা? ভোগালী বিহু বুলি তুমি কি ক'বা? ক'বলগীয়া নাই। তাৰপিছত এবাৰ লকডাউন, পিছে কাৰফিউ চলি আছে, 11টা বজাৰ পিছত কাৰফিউ। এতিয়া তোমাৰ তুমি কি ক'বা? কাৰফিউ যে চলিব, এতিয়া তুমি এতিয়ালৈকে ভাতেই খোৱা নাই, এতিয়া 10টা বাজিব এতিয়া। তাকেতো আমি নামোহে 10টা বজাৰ ফিল্ডত, হেমন্ত কল বুলি আমি মানিব নোৱাৰোতো। সেইটোৱে, ৰাইট। এতিয়া যাম। এই আমাৰ চাচি, কোৱা চাচি, কি ক'বা এতিয়া? ভোগালী বিহু শুভেচ্ছা সকলোকে দি দিয়া। ভোগালী বিহু শুভেচ্ছা সকলোকে থাকিলে। তাৰপিছত আৰু অলপ চলপ ক'লে কি হ'ব? অকণমান বহলাই ক'ব লাগে অলপ। নাই, একো নাই, ন' কমেণ্টছ। এইটো আমাৰ ভেলাঘৰ, এইখন ত্ৰিপাল পাৰি থৈছে, ইয়াতে মানে খুব পুৰা এনজয় কৰিম। এফালে বক্স, লাইট, চব
মানে ডেক'ৰেশ্যনৰ কাৰণে পূৰা দিয়া হৈছে লাইটছ ডেক'ৰেশ্যন পূৰা চাউণ্ড এইফালে আমাৰ বাহিৰৰ জুই ইয়াত জুই পুৱা মেতে দিয়াজ ভাই কোৱা কোন এতিয়া মাঘ বিহু বিষয়ে কিবা এটা এয়া মাংসৰ টেষ্ট লৈ আছে মানে যদি মাঘ বিহু আমাৰ পৰম্পৰা মাংস আৰু কি দিলে আলু আলু হাঁহৰ মাংস আৰু আলু এতিয়া বিহু পৰম্পৰা উপলক্ষে আমি আজি ফূৰ্তি কৰিছোঁ ওচৰ চুবুৰীয়া গোটেইখিনি ঘৰৰ ফেমিলি আৰু গোটেইখিনি ককাই ভাই নিজৰ তাৰপিছত এতিয়া নহয় এতিয়া যে মাঘ বিহু বুলি তোমালোকে যে আপোনালোকে যে আহিলে এতিয়া কিবা মামাই কিবা কৈছিলে বোলে 11 বজাৰ পিছত বোলে কিবা কাৰফিউ আছে তো কি ক'বা মামাই এটা কথা কৈছে ৰাতি কৰোণা আহে দিনত কৰোণা নাহে দেশতকৈ মোমাই ডাঙৰ নহয় এইটো কথা কিন্তু হয় অৱশ্যে এইটো সঁচা দেশতকৈ মোমাই ডাঙৰ প্ৰথম এতিয়া আমাৰ মাঘ বিহু ভোগালী বিহু মানে উদযাপন কৰিব লাগে খাব লাগে কৰিব লাগে আৰু ৰাতিপুৱা সময়ত ভেলাঘৰটো জ্বলাব লাগে কি কোৱা আমি এনজয়মেণ্ট ন আমাক কিবা মন গ'লে আমি ৰাতিয়ে জ্বলাই দিম ক'লেহে জ্বলাম নেকি সেইটোৱে 6টা বজাত টাইম দিব অসমীয়া হয় তো অসমীয়া মানে প্ৰতিজন ব্যক্তি মানে প্ৰতিজন লোকত মানে তেজে তেজে আছে মানে ভোগালী বিহু উদযাপন কৰা তো অসমীয়া হিচাপে আমি ভোগালী বিহু পূৰা উদযাপন কৰিছোঁ এয়া মাংস বাকী আছে তো খাম এতিয়া ৰেডি হৈ গ'ল চব বস্তু ৰেডি আৰম্ভ কৰা যায় এতিয়া ভেলাঘৰ জ্বলোৱা দে অ' হৰি অ' ৰাম ঐ আশীৰ্বাদ নলওঁ নেকি তহঁতে এয়া আমাৰ ভেলাঘৰ জ্বলি গৈছে তাৰপিছত খেৰমুঠি এটা এটা লৈ পেলাই ওপৰতহে দিব লাগিছিল ঐয়া ঢুকুনা পাতে নামিলি উঠাই দিবি সৰু এইয়া পৰিলেই ওপৰৰ ফালে দি দে এই আমাৰ ভেলাঘৰ জ্বলিছে জ্বলাই দিলোঁ খালোঁ কৰিলোঁ এনজয় কৰিলোঁ পূৰা শেষ ভেলাঘৰ জ্বলি শেষ নাই সেই ভেলাঘৰ শেষ কৰিলোঁ তো হেপী ভোগালী বিহু হেপী মাঘ বিহু তো ভেলাঘৰ খালোঁ ভেলাভোজ খালোঁ এনজয় কৰিলোঁ পূৰা ৰাতিটো পূৰা মানে কি আৰু যিমানখিনি পাৰোঁ সিমানখিনি এনজয় কৰিছোঁ আজিৰ কাৰণে কি ক'ম আৰু বাই বাই ইয়াত জ্বলি শেষ চাই হৈ গ'ল তো বাই বাই টাটা গুড নাইট হেপী মাঘ বিহু হেপী ভোগালী বিহু